ডিলাই আৰক্ষীৰ বৃহৎ সফলতা 3.5 কেজি নিষিদ্ধ হেৰোইন জব্দ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই ব্ৰইলাৰ কঢ়িয়াই অনা AS01 MC 4996 নম্বৰ মালবাহী মহেন্দ্ৰ পিকআপৰ বাহনৰ পৰা তালাচী চলাই জব্দ কৰে হেৰোইনখিনি। পুৱা 10:30 বজাত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই নিৰীক্ষণত আৰু বোকাজান SDPO জন দাসৰ উপস্থিতিত তালাচী অভিযান চলাই 3.5 কিলোগ্ৰাম হেৰোইনসহ দুজনক ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। আটকাধীন যুৱক দুটা হ'ল গোলাপ খণ্ডকাৰ 29 বছৰ পিতা শাহজাহান খণ্ডকাৰ ফুলবাৰী বৰপেটা নিবাসী আৰু শাহানুৰ মিৰ 21 বছৰ পিতা শাহজাহান মিৰ কালচুৱা বৰপেটা নিবাসী আটক কৰি জেৰা অব্যাহত আছে। ড্ৰাগছ ধৰিছিলে কেনেকৈ ধৰিলে? হয়, ইয়াত এটা ডিলাই থানাৰ আণ্ডাৰত নাকাত আজি সন্দেহজনক অৱস্থাত এখন পিকআপ ভান পোৱা গৈছিলে আৰু সেইখন ইয়াৰে যিটো টীম আছে সেইটো টীমে চেক কৰোঁতে ফ্ল'ৰত মানে আৰ্টিফিচিয়েল কনচিল চেম্বাৰ বনাই অনা অৱস্থাত 286টা চাবোনৰ কেছ তাৰ ভিতৰত হেৰইন বুলি সন্দেহ কৰা হৈছে প্ৰায় 3.5 কিলো ওজনৰ আমি হেৰইন জব্দ কৰিবলৈ সক্ষম হৈছোঁ আৰু দুজন ব্যক্তি এই সম্বন্ধে মণিপুৰৰ পৰা আহি আছে। বাকী তদন্ত এতিয়া কিমান টকাৰ মূল্য হ'ব ছাৰ? এইখিনি মূল্যটো নিৰ্ধাৰণ কৰিবলৈ এতিয়া এই সময়ত দিগদাৰী, কাৰণ চবৰে ভেলুৱেশ্যন বেলেগ বেলেগ। তথাপিও এৰাউণ্ড 17-18 কোটি টকাৰ টকা হ'ব। ছাৰ, যিহেতু দেখা গৈছে যে গাড়ীখন পূৰ্বতেও ব্ৰইলাৰ কঢ়িয়াই অনা কামত ব্যৱহাৰ হৈছে, কিন্তু গাড়ীখনত ছাৰ পূৰ্বতেও এনেকৈ সৰবৰাহ কিবা সন্দেহ আছে নেকি? থাকিব পাৰে, সেইটোতো তদন্তৰ সময়ত ওলাব পাৰে। ঠিক আছে।